ইৰে চুলিত ধৰি সিহঁত আছিল ঘূৰি দুয়োটাৰে কাণ দুখ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি 14 নৱেম্বৰ অৰ্থাৎ আজি শিশু দিৱস। শিশু দিৱস উপলক্ষে মই আজি এফালে যাম আৰু ক'ত যাম কি কৰিম আপোনালোকক সকলোবোৰ দেখাই থাকিম। আপোনালোকে সকলোবোৰ জানি থাকিবলৈ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। শিশু দিৱসৰ উপলক্ষে মই আহিলোঁ আজি এখন বিদ্যালয়লৈ। এইখন হৈছে 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়। বালিগাঁৱৰ ভিতৰত এখন আগশাৰী বিদ্যালয় 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়। সকলো ছাত্ৰ ছাত্ৰী বিদ্যালয়ত উপস্থিত হোৱাৰ পাছত তেওঁলোকৰ এয়া প্ৰাৰ্থনা সভা আৰম্ভ হৈছে। তেওঁলোকে শৃংখলাবদ্ধভাৱে শাৰী পাতি প্ৰাৰ্থনা সভাত থিয় হৈছেহি আহি আৰু এতিয়া তেওঁলোকৰ প্ৰাৰ্থনা সভা আৰম্ভ হ'ব। তাৰপিছতে শিশু দিৱসৰ কাৰ্যসূচীসমূহ আৰম্ভ হ'ব। দেখিছেনে কেনেকৈ সাজি কাচি আহিছে ছাত্ৰ ছাত্ৰীসকল। এয়া দেখিছেনে বিদ্যালয়লৈ সকলো ছাত্ৰ ছাত্ৰী পৰিষ্কাৰ পৰিচ্ছন্নকৈ আহিছেনে নাই। তেওঁলোকৰ মাজৰে এজন ছাত্ৰই গৈ সেয়া পৰীক্ষা কৰিছে। তেওঁলোকৰ নখ আৰু দাঁত চাফ চিকুণ হৈ আছেনে নাই সেয়া পৰীক্ষা কৰিছে। কেনেকৈ প্ৰাৰ্থনা সভাখন ইমান নিয়াৰিকৈ চলাই নিছে এয়া দেখিয়ে ভাল লাগি গৈছে। হিচাপে পালন কৰোঁ। গতিকে আজি তোমালোকৰ কাৰণে এটা বৰ ভাল লগা দিন নহয়নে? হয়, আমি এতিয়া তোমালোকৰ কাৰণে আজি দিনটো উৎসৰ্গা কৰিছোঁ। শিশু দিৱস উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষই যিদৰে আজি শিশু দিৱস পালন কৰিছে, আমিও আমাৰ বিদ্যালয়ত শিশু দিৱস প্ৰতি বছৰলৈ পালন কৰিম। আজি তোমালোকৰ প্ৰাৰ্থসভাৰ পাছতে তোমালোকৰ শিশু দিৱসৰ পাছৰ কাৰ্যসূচীসমূহলৈ আমি যাম। তোমালোকলৈ শিশু দিৱস এতিয়া আমি প্ৰাৰ্থসভাৰ সামৰণি ঘোষণা কৰিছোঁ। ধন্যবাদ। এয়া শিশু দিৱস উদযাপনৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাইছে। এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ এইবোৰ কৰাতেই যে কিমান আনন্দ লাভ কৰে। এয়া ছাত্ৰ ছাত্ৰীসকলে ভেকচন প্ৰতিযোগিতাৰ বাবে তেওঁলোকৰ নামসমূহ দিছে গৈ এতিয়া কিছু সময়ৰ পিছতে ভেকচন প্ৰতিযোগিতা আৰম্ভ হ'ব। আপোনালোকক সকলোখিনি দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰতিযোগিতাখনি আৰম্ভ হোৱাৰ আগতে পণ্ডিত জৱাহৰলাল নেহৰুদেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি লোৱা হৈছে। কাৰণ তেখেতৰ জন্মদিনটোতেই সমগ্ৰ বিশ্বতে শিশু দিৱস হিচাপে পালন কৰা হয়। সেই গতিকে তেখেতৰ প্ৰতিচ্ছবিখনত প্ৰথমে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। বন্তি প্ৰজ্বলন কৰিছে কৃষি বিজ্ঞানী ডক্টৰ যদুনাথ বেজবৰুৱাদেৱে। এয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ হৈছে আৰু তাৰপিছতে ভেকচন প্ৰতিযোগিতাখনি আৰম্ভ হ'ব। এয়া আৰম্ভ হৈ গ'ল ভেকচন প্ৰতিযোগিতাখনি। এয়া দেখিছেনে তেওঁলোকে অভিনয় কৰা চৰিত্ৰত এতিয়া সোমাই পৰিল আৰু
ঢুলীয়া, এয়া গোৱাল আৰু বিভিন্ন ধৰণৰ তেওঁলোকে চৰিত্ৰ অৱলম্বন কৰিছে আজি। নামটো কি কৈ দিয়া তোমাৰ? ৰামপাল বা আমাৰ ধুনীয়া খৰিকটীয়া দেই। ডাঙৰি কলা নিছা চাওঁ কলা নিছা ডাঙৰি ঘৰৰ মানে লোকৰ খেতি নে তোমালোকৰ নিজৰ খেতি? নিজৰ খেতি বা স্তনী বাইদেউ নে চাওঁ আমাৰ কোনটো স্কুলত কৰা তুমি? কোনটো চাবজেক্ট পোৱা? তুমি কি লেটত পাইছা নি বাৰু? নতুনকৈ পাইছা? নতুন মাষ্টৰী নামটো কৈ দিয়া। কিমান আছে তোমালোকৰ? কেইজন ল'ৰা ছোৱালী আছে? কোন শ্ৰেণী পঢ়াই আছা? ক শ্ৰেণী পঢ়াই আছা? ক'ৰ পৰা আহিছা তুমি? মাজুলীৰ পৰা আহিছা? গাখীৰ লিখিব? গাখীৰত আকৌ পানী মিহলোৱা? ভাল গাখীৰ হয় নে নহয়? চাওঁ গাখীৰ চাওঁ। একদম ধুনীয়া গাখীৰ আনিছা। পানী মিহলোৱা আছে নি আকৌ গাখীৰ? পানী মিহলাই নিবিকিব দেই গাখীৰ। কেইটকা লিটাৰ? কিমান? 60 টকা। 60 টকা। যাওক বিককে যাওক। মেঘাকো কি কথা কৈছা? দেখাই দিয়া কেকে চাই চাওঁ। কেকে চাই কিবা এটা কৈ দিয়া। কেকে চাই লাজ কৰিছে আজি মানুহ দেখি হয় নাই? মানে নাচনী কৰ ক'ৰ নাচনী? ঘৰ ক'ত? ঘৰ ক'ত? ঘৰ ক'ৰবাত ৰজাহালি। কি নাচিছা তোমালোকে? বিহু নাচিছা? তাৰপিছত ঢুলীয়া ক'ত? আমাৰ ঢুলীয়া আছা এয়া চাওঁ ঢুলীয়া ক'ৰ পৰা আহিছা? ঢুলীয়া সোণাইগাঁও। এয়া নাচনীক নচুৱাই আছা নি এতিয়া? তুমি তালিয়া অকণমান বজাই দিয়া আকৌ। তোৰ অকণমান বজাই দিয়া। বজাই দিয়া। কইনা নামটো কি? হয় নি? দৰা ঘৰ ক'তনো? দৰা আগতে দেখিছা নে? আজি দেখিবা নে আগতে দেখিছা? এয়া কোন হয়? ভনীয়ে। তাৰ বিয়া কেনেকুৱা লাগিছে? দুখ লাগিছে নে? দুখ নাই লগা? বিয়া হৈ গুচি যাব দুখ লগা নাই নি? একদম নতুন কাপোৰ কিনিলা নি বিয়া? দৰা ক'ৰ পৰা আহিছা? গুৱাহাটীৰ পৰা আহিছা নি? কইনা ক'ত আছে? কইনা ক'ত? দেখি আছা বোলে আগৰ চিনাকি নে কি কইনা লগত? চিনাকি। চাবা আকৌ চাউল তাউল মাৰিব আকৌ ভালকে বচাবা দেই দৰা। এয়া কোন আকৌ? দৰা ভনীয়ে দিয়ে। তোমাৰ নামটো কি? হয় নি? আজি দাদা বিয়া কেনেকুৱা লাগিছে? ভাল লাগিছে। নবজনী ঘৰ ক'ত? আগতে দেখিছা নে নব? বিয়ালে আহিছা? কেমেৰা আহিছা? দৰা বিয়ালে কইনা বিয়া? দৰা বিয়াত হেৰি কৰিবলৈ আহিছে। কইনা বিয়ালৈ যাবা নে এতিয়া? মোক ফটোটো মাৰি দিবা নি? মোক মাৰি দিয়া আকৌ। মাৰিলা? ভাল উঠিছে নে? কেনেকুৱা উঠিছে বাৰু? ভাল উঠিছে? মোক দি দিবা দেই। বাইদেউ কেনেকুৱা লাগিছে? ভাল লাগিছে।
উপলক্ষে কেনেকুৱা লাগিছে, কি আয়োজন কৰিছে? আজি প্ৰতিষ্ঠান প্ৰতি বছৰে আমাৰ বিদ্যালয়ত উদযাপন কৰি থাকোঁ। এই বিশ্ব প্ৰতিযোগিতাভাগ উদযাপন কৰোঁ। লগতে আমি ছাত্ৰ কাৰ্যসূচী আমাৰ এখন আলোচনা সভা হ'ব। শিশুসকলে লগতে আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰিব। আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা হ'ব। আৰু মধ্যাহ্ন ভোজনৰ পাছতে আমি তেওঁলোকক আজি আমাৰ বিদ্যালয়ৰ পৰা ছুটি দিম, যিহেতু আজি আমি তেওঁলোকক আনন্দ উপভোগ কৰিবৰ বাবে এটা মানে সুবিধা দিম। তেওঁলোকক আজি আমি কিতাপ পত্ৰ আনিবলৈও নিদিওঁ। বেগটো তেওঁলোকৰ যাতে আজি বেগৰ আপোনালোকে প্ৰতি বছৰে ভেকচিন প্ৰতিযোগিতা পাতি থাকে নেকি? প্ৰতি বছৰে পাতোঁ। মানে আমাৰ বিদ্যালয়ত সকলোবিলাক দিৱসে উদযাপন কৰা হয়। তাৰ মাজতে ভেকচিন মানে শিশু দিৱসটো এটা অন্যতম। শিশু দিৱসৰ ভেকচিন প্ৰতিযোগিতাখিনি শেষ হোৱাৰ পিছত এতিয়া আৰম্ভ হৈছে এয়া বিভিন্ন ধৰণৰ কবিতা, গান, মানে যাৰ যি প্ৰতিভা আছে সেইসমূহ বিকাশ কৰিবৰ বাবে এখনি সভা অনুষ্ঠিত হৈছে। এয়া গান পৰিৱেশন কৰিছে এগৰাকী ছাত্ৰীয়ে। আনফালে আৰম্ভ হৈ আছে চিত্ৰাংকন প্ৰতিযোগিতা। এয়া ছাত্ৰ ছাত্ৰীসকল জেগাত বহি লৈছে চিত্ৰাংকন কৰিবৰ বাবে। এয়া দেখিছেনে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল মিলি কেনেকৈ তেওঁলোকৰ লগত নৃত্য গীত কৰি আনন্দ কৰিছে। ভাল লাগে এনেকৈ দেখি। এয়া গান গাইছে, নৃত্য কৰিছে, দেখি ভালেই লাগে ন। এনেকৈ আনন্দ কৰিছে তেওঁলোকে আজিৰ দিনটো। সকলোৱে নাচিছে যেতিয়া মইতো তেনেকৈ ৰৈ থাকোঁ। ময়ো অকণমান নাচি দিলোঁ আৰু সিহঁতৰ লগতে। অনুষ্ঠানৰ মাজতে ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজনো দি লোৱা হ'ল। এয়া তেওঁলোকে বহি লৈছে খাবৰ বাবে। কবিতাৰ শিৰোনাম কণ্ঠৰ সপোন। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক চিলিকা, চকু টেলেকা, টিলিকা টিলিকা পিলিকা পিলিকা জখিনীৰ ছোৱালী। এটা ক'লা, এটা বগা, নাঙত পিঙত ভূত, কথা পাতে তাকোত কুট কুট। এটাই ক'লে মা ফুট ফুট ফুট, ইটোৱে মা নাক জোকাৰি ক'লে ভূত ভূত ভূত। দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ, মনে মনে কাম কৰে ফুচ ফুচ ফাচ। এংকুৰ বেংকুৰ কৰি যাই লৰি লৰি, জখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি। জখিনীহঁতে নেপেলালে একেলগে ভৰি, চৰ খোৱা জখিনীয়ে নাচে কঁকাল ভাঙি। কুটুক কুটুক ভুটুক কৰি ভূত পোৱালি জাপ মাৰি, ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি। মা, তই যে কওঁ ভূতে বোলে ল'ৰা ধৰি খাই, পুখুৰীলৈ নি বোলে মূৰটো হেনো এহাত বোকাত সোমোৱাই। মা, সিহঁতে দেখোন মোৰ একোকেই কৰা নাই। ভয় কৰা ল'ৰা খেমা ভূতে ধৰি কিলাই, মোৰ হ'লে ভূতলৈ ভয় নাই। জখিনীৰে চুলিত ধৰি সিহঁত আছিল ঘূৰি, দুয়োটাৰে কাণ দুখন দিলো মুচৰি। দীঘল কাণত মোৰ চৰিমা লাগে বৰ ভাল, সিহঁত দুটাই চিঞৰ সোধাই লগালে তাল ফাল। বিচাৰি থকা ভূত পোৱালিমা যেতিয়া পালো, পুতলা থোৱা আলমাৰিটোত আনি সুমুৱাই থলো। তাৰ পাছত তোৰ মাতত উঠিলো সাৰ পাই। ধন্যবাদ। বঢ়িয়া বঢ়িয়া। গজপতি গ্ৰাহে নিয়ে টানি টানি, হতাশা প্ৰভু যদুৰায়। এ ৰাম ৰাম মৰণ সংকটৰ বেলা, দিয়াহি মোক দেখা গ্ৰাহৰ হাতে মোৰ প্ৰাণ।
শিশু দিৱস উপলক্ষে সকলো ছাত্ৰ ছাত্ৰীকে এটি সৰু উপহাৰ আগবঢ়াইছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ ফালৰ পৰা এটি সৰু উপহাৰ আগবঢ়াইছে সকলোকে দিছে যেহেতু আজি তেওঁলোকৰ নামতে এই দিনটো অনুষ্ঠিত কৰা হয় গতিকে তেওঁলোকৰ মনটো ভাল লগাবলৈকে এটি সৰু উপহাৰ আগবঢ়াইছে এই অনুষ্ঠান শেষ হোৱাৰ পিছত অভিভাৱিকাসকলে ছাত্ৰ ছাত্ৰীসকলক লৈ ঘৰলৈ গৈছেগৈ আৰু যেহেতু অনুষ্ঠান শেষ হ'ল এতিয়া ঘৰলৈ গ'লগৈ তেওঁলোক ছুটিৰ পিছত বিদ্যালয়খনৰ চৌপাশটো চাওকচোন কিমান পৰিষ্কাৰকৈ ৰাখিছে এয়া দেখিছেনে এইফালে বিভিন্ন গছ গছনিও আছে এয়া ভেদাইলতা গছ দেখিছোঁ ইয়াত ভেদাইলতা গছ ইয়াত মাৰিও থোৱা আছে ভেদাইলতা বুলি আৰু তেনেকৈ বিভিন্ন ধৰণৰ ঔষধি গছো দেখিছোঁ এইফালে দেখিছে দুপৰ টেঙা এইফালে শুকলতি তেনেকৈ ৰঙা মৰিচা জলকীয়া এইফালে ডিম আনিছে দেই এতিয়া ডিমে ভাত খাব লাগিব হয়নে তাৰপিছত টেঙা মৰা আছে নৰসিংহ বিভিন্ন ধৰণৰ ঔষধি গছ আছে কিমান ধুনীয়াকৈ ৰাখিছে ভাবচোন তুলসীলৈকে ৰাখিছে আৰু এনেকৈ পৰিৱেশ দেখিলে খুব ভাল লাগে বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰি থৈছে ধুমুহাৰ পৰা ল'বলগীয়া সাৱধানতাৰ বিষয়ে এনেকৈ অংকন কৰি থৈছে ধৰণৰ আলোকচিত্ৰ আঁকি ৰাখিছে আৰু ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কিছুমান তথ্য ইয়াত থৈছে খোৱা বাচন বৰ্তন মই ভালদৰে পৰিষ্কাৰ কৰি ল'ম খোৱাৰ আগত মই ভালদৰে হাত মই চাফা কৰি ল'ম এনেধৰণৰ বিভিন্ন ধৰণৰ জানিবলগীয়া কথা ইয়াত ৰাখি থৈছে আৰু প্ৰাৰ্থনা সভাৰ কাৰ্যসূচীখিনিও ইয়াত মাৰি থৈছে আজি যিহেতু প্ৰাৰ্থনা সভাৰ কাৰ্যসূচীখিনি আপোনালোকক কিছু পৰিমাণে দেখাইছোঁ সেই তাৰ কাৰ্যসূচীখিনি ইয়াত মাৰি থৈছে আৰু বানপানীৰ পৰা ল'বলগীয়া সাৱধানতা এইখিনি দেখিছেনে ইয়াত আঁকি থৈছে ইয়াত ভূমিকম্পৰ পৰা ল'বলগীয়া সাৱধানতা ইফালে ক্লাছৰুম এয়া তৃতীয় চতুৰ্থ শ্ৰেণী দেখিছেনে এতিয়া ল'ৰা ছোৱালীখিনি গ'লগৈ সেইবাবে খালী হৈ আছে আজিকালি ল'ৰা ছোৱালীয়ে বিহু চিনিয়ে নাপায় কিন্তু ইয়াত দেখিছেনে বিহু আমাৰ তিনিটা এনেকৈ ফটোৱে সৈতে কেনেকৈ ইয়াত লগাই থৈছে বহুত ধুনীয়া লাগিছে বৰ্তমান এতিয়া অনুষ্ঠান শেষ হৈছে এতিয়া আমি প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ পৰা দুআষাৰ কথা জানিবলৈ চেষ্টা কৰিম বাইদেউ আজি কেনেকুৱা লাগিলে আপোনাৰ এই অনুষ্ঠানটো ভাল লাগিলে কিমান ভাল লাগিলে শিশুসকলক লৈ আমি সদায় জীয়াই থাকোঁ ন গতিকে তেওঁলোকৰ কাৰণে গোটেই দিনটো তেওঁলোকৰ লগতে থাকোঁ আজিও তেনেকৈ আছোঁ তেওঁলোকক কিন্তু আজি এইটো বিশেষ দিন কাৰণে তেওঁলোকক আমি আজি তেওঁলোকক অলপ আনন্দ ফূৰ্তি কৰিবলৈ দিলোঁ তেওঁলোকৰ মাজত যিখিনি বহুত সহায় সহযোগিতা কৰিছে বহুত ভাল লাগিলে আজিকালি যিহেতু চৰকাৰী বিদ্যালয়ত ইমান মানে ল'ৰা ছোৱালী নাই বুলি ধৰিব পাৰি কিন্তু আপোনালোকৰ বিদ্যালয়ত যথেষ্টখিনি ল'ৰা ছোৱালী দেখিলোঁ সেইটো দেখি বহুত ভাল লাগিলে আৰু মানে ইয়াৰ আঁৰৰ কথা কি বাৰু বাইদেউ আপুনি চাগে বহুত ধুনীয়াকৈ ল'ৰা ছোৱালীক চাগে হেৰি কৰে নাই কি আৰু আমি নহয় মোৰ লগতে মোৰ সহকাৰী আছে ইয়াত চিত্ৰলক্ষী আছে গতিকে তেওঁলোকেও বহুত সহায় কৰে ছাৰো আছে ছাৰে গতিকে ময়ো চেষ্টা কৰোঁ বাৰু শিশুসকলক চাকৰি হিচাপে নহয় আৰু পেচা নহয় আৰু নিচা হিচাপে আমি আমাৰ কামবিলাক লওঁ সেইকাৰণে তেওঁলোকে ভাল পায় ওচৰৰ চৰকাৰী বিদ্যালয়ৰ মানে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো আনি আমাৰ ইয়াত দিছেহি আমাৰ বিদ্যালয়ৰ যিখিনি আমি কাৰ্যসূচী গ্ৰহণ কৰোঁ সেইখিনিত অভিভাৱকসকলে যথেষ্ট সন্তুষ্ট বুলি আমি ভাবোঁ আমি যিমান পাৰোঁ চেষ্টা কৰোঁ শৈক্ষিক দিশৰ লগতে মানসিক দিশৰ মানে সহবিদ্যালয়ৰ ক্ষেত্ৰতো আমি সহায় মানে তেওঁলোকক আগবঢ়াই নিবৰ বাবে চেষ্টা কৰোঁ গতিকে বিদ্যালয়খন আচলতে হয় দুটা বছৰ বিদ্যালয়খন বন্ধই হৈ আছিলে আমি বহুত চেষ্টা কৰি স্থানীয় ৰাইজৰো সহায় সহযোগিতা বিচাৰোঁ গতিকে ইমানখিনি পৰ্যায় পোৱাইছোঁহে আৰু গতিকে আমি আশা ৰাখিছোঁ আমাৰ যাতে বিদ্যালয়খন আৰু আগবাঢ়ি যায় আমি সকলোৱে চেষ্টা কৰিম
ধন্যবাদ থাকিল। আজি বহুত ভাল লাগিলে এই অনুষ্ঠানটো উপভোগ কৰি। আৰু চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও ইমান আগবঢ়া, আপোনালোকে ভিডিঅ'টো চালেই গম পাব। অকল প্ৰাইভেট স্কুলত পঢ়িলেই যে ল'ৰা ছোৱালী ভাল হয় সেইটো কথা নহয়। চৰকাৰী বিদ্যালয়তো বহুত ধুনীয়াকৈ মানে আপোনাৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিবলৈ চেষ্টা কৰে। আপোনালোকে ভিডিঅ'টো দেখিলেই গম পাব কেনেকৈ চৰকাৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকসকল কেনেকৈ আগবঢ়া সকলো দিশতে। এই কথা আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি গম পাই থাকিব। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।